ছুপাৰ হিৰোজ এইটো এনেকুৱা এটা জনৰা হয় যিটোৱে দৰ্শকক আমনি নলগালেও কিন্তু এণ্টাৰটেইনমেণ্ট ভৰপূৰ দিয়ে আৰু ইয়াৰ ফেন ফলোয়িং দিনে দিনে বাঢ়ি গৈ আছে মাৰ্বেল ডিচিৰ ফিল্মবোৰ আহিব লোৱাৰ পৰা। এইবোৰ বেছিক প্লট আমি চবেই জানোৱেই। ছুপাৰ হিৰোজ থাকে উইথ গিফটেড ছুপাৰ পাৱাৰ্ছ, ইণ্টেলিজেঞ্চ নাইবা আৰ্টিফিচিয়েল পাৱাৰ্ছ আৰু ভিলেনৰ সৈতে যুঁজি জান প্ৰাণ দি বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈ সকলোকে বচাব চেষ্টা কৰে। এতিয়া কল্পনা কৰক যদি ছুপাৰ হিৰোজে ভিলেনগিৰি কৰা আৰম্ভ কৰে, যদি সিহঁতে কৰাপ্টেড হৈ থাকে, নিষ্ঠুৰভাৱে হত্যা কৰিবলৈ যাকে তাকে, নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈ, তেন্তে সাধাৰণ মানুহখিনিৰ কি অৱস্থা হ'বগে? কেনেকৈ নিজক কোনোবাই ৰক্ষা কৰিব এনেকুৱা পাৱাৰফুল বিঙৰ পৰা? আজি যোনখন ছিৰিজৰ কথা ক'বলৈ লৈছোঁ সেইখন এখন এণ্টি ছুপাৰ হিৰো ছিৰিজ হয়। এতিয়ালৈকে গম পালেই চাগে মই কোনখনৰ কথা ক'বলৈ লৈছোঁ। এমাজন প্ৰাইমৰ এখন অৰিজিনেল ৱেব ছিৰিজ, নামটো হৈছে দ্য বইজ। নামটো শুনি এইটো নেভাবিব যে অকল মেল কেৰেক্টাৰে ওলাব বা মেল কেৰেক্টাৰৰ ওপৰতে ইয়াৰ প্ৰাধান্য দিয়া হৈছে। যোৱা বছৰ ইয়াৰ ফাৰ্ষ্ট ছিজন ৰিলিজ হৈছিল আৰু কেইদিনমানৰ আগতে ছেকেণ্ড ছিজন দি শেষ হৈছেগৈ। প্ৰথম অৱস্থাত ভাবিছিলোঁ এইখন জাষ্টিছ লীগৰ দৰেই হ'ব অলপ চলপ আৰু ইয়াৰ কেৰেক্টাৰ কেইজনমানো দেখাত ছেইম আছিল। লগৰ এজনৰ ছাজেশ্যনত চোৱাৰ পিছত গম পালোঁ যে এইখন জাষ্টিছ লীগৰ দৰেতো নহয় অলপো, আৰু এইখন নৰ্মেল ছুপাৰ হিৰো ছুপাৰ ভিলেন টাইপ মুভি বা ৱেব ছিৰিজ টাইপৰো নহয়। এইখন ক'ব গ'লে বিয়ণ্ড ছুপাৰ আছিল। এতিয়া এইখনতনো ইমান কি স্পেচিয়েল আছে বেলেগৰ তুলনাত? এইখনৰ স্পেচিয়েলিটি এইটোৱে যে ইয়াত ডাৰ্ক হিউমাৰ দেখিবলৈ পাব খুব। এতিয়া ডাৰ্ক হিউমাৰ কি থুলমূলকৈ ক'ব গ'লে এতিয়া মুভিজ ৱেব ছিৰিজ ক্ষেত্ৰত কিছুমান চিন মমেণ্ট কেতিয়াবা ভিউৱাৰ্ছৰ কাৰণে বহুত ডিষ্টাৰ্বিং, ডিপ্ৰেছিং লগতে ডিছগাষ্টিং হয়গৈ। এতিয়া এইবোৰ কমেডি আকাৰে আমাৰ ওচৰত প্ৰেজেণ্ট কৰে যাতে আমি চবেই ইনজয় কৰিব পাৰোঁ। এতিয়া বইজ চোৱাসকলে গম পাবই যে ইয়াত এই কনচেপ্টটো কিদৰে ব্যৱহাৰ কৰিছে। কিছুমান এক্সট্ৰিম ভায়োলেঞ্চ, ভয় খাবলগীয়া, দুখ লাগিবলগীয়া চিনতো আমাৰ হাঁহি উঠেগৈ ইয়াৰ বাবে। এতিয়া থুলমূলকৈ ইয়াৰ ষ্টৰি প্লট ক'ব গ'লে এটা ছুপাৰ হিৰো গ্ৰুপ থাকে, নামটো হৈছে 7। সিহঁতে পাব্লিক মিডিয়াৰ আগত ভাল হৈ থাকে আৰু ভাল কাম কৰে, কিন্তু মনে মনে সিহঁতে দানৱীয় কাম কৰে। আৰু ইটো চাইডে কেইজনমান সাধাৰণ মানুহৰ গ্ৰুপ থাকে, সিহঁতে কি কৰে এই ছুপাৰ হিৰো গ্ৰুপটোক চবৰ আগত এক্সপ'জ কৰিব বিচাৰে। এতিয়া এই ছিৰিজটোৰ এইখিনি 10% ষ্টৰিও নহয়, বাকী বহুত আছে ইয়াত চাবলগীয়া। এইখন টোটেলি 18+ বনোৱা হৈছে আৰু ভায়োলেঞ্চ, ব্লাড প্ৰতিটো এপিছ'ডত আপোনালোকে দেখিবলৈ পাবই। ইয়াত যিটোৱে চবচে বেছি মোক ছাৰপ্ৰাইজ কৰিলে সেইটো হৈছে ইয়াৰ ভায়োলেঞ্চ চিনছকেইটাই। কেতিয়া কাৰ কি হৈ যায় চকুৰ পচাত একো ধৰিবই নোৱাৰি। তদুপৰি ফাৰ্ষ্ট ছিজনৰ লাষ্টৰ টুইষ্টটো আৰু ছেকেণ্ড ছিজনৰ লাষ্টৰ গাৰ্লছ ফাইটকেইটা চাব, সেইটো চাই বহুত ভাল লাগে, পূৰা জোচ আহি যায় চাই। ইয়াৰ গোটেই কেৰেক্টাৰবোৰ বৰ অদ্ভুত আৰু এটা ইউনিক পিচ হয়। ইয়াৰ দুটা কেৰেক্টাৰ কথা ক'ম, একদম বছি টাইপ কেৰেক্টাৰ, বিল্লি বুটচাৰ আৰু হোমলেণ্ডাৰ। ইয়াত বুটচাৰ এক্টাৰজনৰ নাম হৈছে কাৰ্ল আৰবান। ফাৰ্ষ্ট ছিজন চাওঁতে খেয়াল নাহিল ইয়াক ক'ত দেখিছিলোঁ, কিন্তু ছেকেণ্ড ছিজন চোৱাৰ পিছত গম পালোঁ যে ই থৰ ৰেগনাৰকত আছিল দ্য এক্সিকিউশ্যনাৰ ৰোলত। তেতিয়া কেৰেক্টাৰটো ইমান চকুত লগা নাছিল কাৰণ চব পিনে থৰ আৰু হালকে আছিল, কিন্তু ইয়াত ই ধুমুহা আনি দিছিল। এই ছিৰিজখনত ই টোটেলি পাৱাৰলেছ নৰ্মেল হিউমেন বিং থাকে, কিন্তু ফিয়াৰলেছ। ইয়াৰ কাণ্ডৰ কাৰখানাৰ ডায়লগবাজিৰ এটা বেলেগে চুৱেগ থাকে। ই কোনো ছুপাৰ হিৰোতকৈ কম নহয় আৰু মিছা কথা ব্লেকমেইলিং কৰি ভিলেনক টক্কৰ দিয়া মানুহ। এতিয়া হোমলেণ্ডাৰ কথা ক'ব গ'লে ইয়াৰ এক্টৰজনৰ নামটো হৈছে এণ্টনি ষ্টাৰ। এইখন যদি এতিয়া আপোনালোকে লাষ্টলৈকে চায় তেন্তে গম পাব যে ই যি বিচাৰে তাকে কৰিব পাৰে। এই ছিৰিজখনত চবচে টেৰিফাইং লাগে এই কেৰেক্টাৰটো, লগতে ইয়াৰ বিহেভিয়াৰো অলপ চলপ ষ্টাইলিছ আৰু চাইক'টাইপ হয়। এই দুইজন কেৰেক্টাৰ এই ৰোলকেইটাত ইমানেই ধুনীয়াছে খাপ খাই গ'ল যে ভৱিষ্যতে বহুতে চাগে ইহঁতক বুটচাৰ আৰু হোমলেণ্ডাৰ বুলিয়ে চিনি পাব। ইয়াৰ এতিয়া ৰেটিঙৰ কথা ক'ব গ'লে IMDbত বৰ্তমান 8.7 হৈ আছে আৰু ৰটেন টমেট'ছ 90% হৈ আছে। ইয়াৰ ৰিভিউ চবতে ভালে আহিছে আৰু এমাজন প্ৰাইমৰ এখন হিউজ ছাকচেছফুল ৱেব ছিৰিজ বনি গ'ল। ইয়াৰ এতিয়ালৈকে 2টা ছিজন ওলালে, 8খনকৈ এপিছ'ড, প্ৰায় 1 ঘণ্টা হয় প্ৰতিটো এপিছ'ড, আৰু এইখন বৰ্তমান অকল ইংলিছতে এভেইলেবল আছে। ইয়াৰ অলৰেডি 3rd ছিজন লগতে এখন স্পিন অফ ছিৰিজ অফিচিয়েলি এনাউন্স হৈ গ'ল। বেছি ডিটেইলছ জানিবৰ কাৰণে আপোনালোকে গুগল কৰি চাই ল'ব পাৰে। শেষত ক'ম যে যদি এইখন চোৱা নাই তেন্তে এবাৰ চেক আউট কৰিব পাৰে। এইখন চাই আপোনালোকে হাঁহিব, ভয় খাব, লগতে চকো হ'ব। ফাৰ্ষ্ট 1-2খন এপিছ'ড হয়তো শ্ল' পাব পাৰে, কিন্তু এবাৰ ট্ৰেকত আহি যোৱাৰ পিছত এইখনে আপোনাক স্ক্ৰীণ এৰি যাবই নিদিব। আৰু এইখন টোটেলি 18+ বনোৱা হৈছে বুলি আগতেও কৈছোঁ, হয়তো চবৰ কাৰণে চব চিন এপ্ৰপ্ৰিয়েট নহ'ব পাৰে। মুঠতে মনত ৰাখিব, এখন ভাল ছিৰিজ চাই আপোনালোকে যিটো এনজয়মেণ্ট, এক্সাইটমেণ্ট পায়, এইখন চাই সেইবোৰ চব পাব।